বি টাউনৰ নাম আৰু খ্যাতি সকলোৱে জানে। নিজৰ প্ৰিয় তাৰকাৰ আভাস পাবলৈ সকলোৱে বলিউডৰ প্ৰিয় অভিনেতা অভিনেত্ৰীৰ প্ৰকৃত নাম জানেনে? এই তালিকাত আছে কেটৰিনা কাইফ, কিয়াৰা আদৱানী আৰু ঋত্বিক ৰোশন। বলিউডত খোজ দিয়াৰ পিছতে এইসকল অভিনেতা অভিনেত্ৰীৰ নাম সলনি হৈছে। গতিকে চাওঁ আহক কোন কোন অভিনেতা অভিনেত্ৰীয়ে নাম সলনি কৰিছে। এই তালিকাত প্ৰথমত আছে মেগাষ্টাৰ অমিতাভ বচ্চন। অমিতাভ বচ্চনক বলিউডৰ শ্বেহেনশ্বাহ বা বিগ বি হিচাপে জনা যায়। কিন্তু তেওঁৰ প্ৰকৃত নাম কি জানেনে? তেওঁৰ প্ৰকৃত নাম হৈছে ইনকলাব সিং বাস্ত। অজয় দেৱগন। বলিউডৰ ছুপাৰষ্টাৰ অজয় দেৱগনো আছে এই তালিকাত। অজয় দেৱগনৰ প্ৰকৃত নাম হৈছে বিহাল বিৰু দেৱগন। অক্ষয় কুমাৰ। বলিউডৰ জনপ্ৰিয় তাৰকা অক্ষয় কুমাৰ বলিউডত খিলাড়ী কুমাৰ হিচাপে খ্যাতি আছে। কিন্তু অভিনেতাগৰাকীৰ প্ৰকৃত নাম কি জানেনে? প্ৰকৃত নাম হৈছে ৰাজীৱ ভাটিয়া। এইবাৰ আহিছে ছানী দেওললৈ। ছানী দেওলৰ প্ৰকৃত নাম অজয় সিং দেওল। ছানী লিঅ'নী। বলিউডৰ সুন্দৰী অভিনেত্ৰী ছানী লিঅ'নীৰ প্ৰকৃত নাম কৰণজিৎ কৌৰ ভোহৰা।